শ্ৰীমদ্ভাগৱত গীতাৰ প্ৰথম অধ্যায় বিষাদ যোগ। ধৃতৰাষ্ট্ৰই সুধিলে, এতিয়া মোৰ সপুত্ৰ আৰু পাণ্ডুৰ সন্তানসকল পুণ্যক্ষেত্ৰ কুৰুক্ষেত্ৰত সমবেত হৈছে। কবানে সঞ্জয়, সিহঁতে সেই ধৰ্মক্ষেত্ৰত এতিয়া কি কৰি আছে? সঞ্জয়ে ক'লে, ব্যূহবদ্ধ পাণ্ডৱৰ সমৰ প্ৰস্তুতি দেখি আপোনাৰ বৰপুত্ৰ ৰজা দুৰ্যোধনে দ্ৰোণৰ কাষ চাপি আপোন মনৰ সুদনি এইদৰে বেকত কৰিছে। হে দ্বিজোত্তম, চাওকচোন কেনেদৰে সমৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে পাণ্ডৱ পক্ষই। দুৰ্ভেদ্য বেহুৰে গঢ়া পাণ্ডৱ বাহিনীত আছে চতুৰ ৰণকৌশলী আপোনাৰ প্ৰিয় শিষ্য ধৃষ্টদ্যুম্ন, যি আপোনাকো হত্যা কৰি যুদ্ধত জয়লাভ কৰি যশস্যা অৰ্জাৰ প্ৰস্তুতি কৰিছে। বিশ্ববিখ্যাত মহাৰথী ভীম আৰু অৰ্জুন সমকক্ষ অসংখ্য সেনানী, যদুবংশী প্ৰধান সাত্যকী, বিৰাট, দ্ৰুপদ আদি সৰ্বজন বিদিত বীৰসকলৰ উপৰিও আছে ৰুক্মবীৰ, ধৃষ্টকেতু, যদুবংশী চেকিতান, মহাবীৰ্যৱান কাশীৰাজ পুৰোজিত আৰু কুন্তীভোজ। আৰু চাওকচোন গুৰুদেৱ, আনফালে ফেৰ পাতি থকা পাঞ্চাল দেশৰ দুই বীৰ যুদ্ধামন্য আৰু উত্তম ওজা, আন দিশত সুভদ্ৰাতনয় বীৰ অভিমন্যু, যাৰ সমীপত বিদ্যমান দ্ৰৌপদীৰ মহাপৰাক্ৰমী পঞ্চপুত্ৰ। আৰু আনফালে আমাৰ পক্ষত আছে আপুনি স্বয়ং, পিতামহ ভীষ্ম, কৰ্ণ, কৃপাচাৰ্য, অশ্বত্থামা, ভূৰিশ্ৰৱা, জয়দ্ৰথ আৰু আমাৰ অনুজ বিকৰ্ণসহ সহস্ৰ সহস্ৰ আত্মত্যাগী সৈন্যবল। তেওঁলোক প্ৰত্যেকেই ভালভাৱে সজ্জিত হৈ সমৰ ক্ষেত্ৰত উপস্থিত হৈছে। মোৰ বাবেই তেওঁলোক সৰ্বোচ্চ ত্যাগ কৰিবলৈ উদ্যত হৈছে। প্ৰত্যেকেই একোজন খ্যাতিমন্ত মহাযোদ্ধা। কিন্তু কিয় জানো, তথাপি মোৰ মনটো হাহাকাৰ কৰি উঠিছে। অতন্দ্ৰ প্ৰহৰী ভীষ্ম পিতামহ যাৰ লগৰী, তেওঁ থাকোঁতেও কিয় জানো মোৰ দুৰন্ত প্ৰতাপী ভীমৰ পক্ষ এক দুৰ্ভেদ্য দুৰ্গ যেন লাগিছে। সেইবাবেই মই প্ৰাৰ্থনা কৰিছোঁ, হে দ্বিজোত্তম, আপোনালোক প্ৰত্যেকেই হওক আপোন স্থানত সুৰক্ষিত একোটা প্ৰচণ্ড শক্তি। পিতামহ ভীষ্মক যেনেকৈ সহায় লাগে তাকে দিয়ক অকপটভাৱে। চতুৰ্দিশ আমাৰ দুৰ্গ দুৰ্ভেদ্য হৈ ৰওক। দুৰ্যোধনৰ কথা শেষ নহওঁতেই পৰম শক্তিশালী পিতামহ ভীষ্মই জয়ৰ আশা কৰি শংখত ফু দিলে। সেই শংখধ্বনি ক্ষুধাতুৰ সিংহৰ গৰ্জনৰ দৰে বতাহত তৰংগায়িত হ'ল। লগে লগে তুমুল শব্দৰ কোলাহল সৃষ্টি কৰি কৌৰৱ পক্ষৰ শংখ, ভেৰী, দন্দুভি, পত, গৌমুখ আদি নিৰন্তৰ বাজিবলৈ ধৰিলে। চতুৰ্দিশে বতাহত মিহলি হৈ যোৱা সেই কোলাহলৰ বৰ্ণনা মই দিব নোৱাৰোঁ মহাৰাজ। তাৰ পাছতেই শ্বেতবৰ্ণ অশ্বই টনা ৰথত অৱস্থান কৰি ভগৱান কৃষ্ণ আৰু মহাবাহু অৰ্জুন দুয়ো শংখধ্বনি কৰি যুদ্ধৰ ঘোষণা কৰিছে। কৃষ্ণৰ পাঞ্চজন্য, ধনঞ্জয়ৰ দেৱদত্ত, বৃকোদৰৰ পৌণ্ড্ৰ আদি সকলোৰে আপোন আপোন শংখ বাজি উঠিল। যুধিষ্ঠিৰৰ অনন্ত বিজয়, নকুলৰ সুঘোষ, সহদেৱৰ মণিপুষ্পকত ফু দিয়াৰ লগে লগে পাঁচো পাণ্ডৱৰ ৰণহুংকাৰৰ সমস্বৰ পূৰ্ণ হ'ল। তাকে দেখি পাণ্ডৱ পক্ষৰ মহাযোদ্ধা ধনুবীৰ কাশীৰাজ, মহাযোদ্ধা শিখণ্ডী, ধৃষ্টদ্যুম্ন, বিৰাট ৰজা, অজেয় সাত্যকী আদিয়ে পৰম উদ্যমেৰে আপোন আপোন শংখত ফু দিলে। প্ৰত্যেকজন বীৰে বিপুল নিনাদ সৃষ্টি কৰি সুকীয়া সুকীয়া নামেৰে পৰিচিত আপোন শংখবোৰ বজালে। সম্ৰাট দ্ৰুপদ, দ্ৰৌপদীৰ 5 পুত্ৰ আৰু সুভদ্ৰাৰ একমাত্ৰ পুত্ৰয়ো নিজ নিজ শংখ বজাই মহা কলৰৱৰ সৃষ্টি কৰিলে। দুয়ো পক্ষৰ সেই তুমুল ৰণহুংকাৰত পৃথিৱী আৰু আকাশ কঁপিবলৈ ধৰিলে। সম্ৰাটৰ সপুত্ৰৰ অন্তৰত সেই মহাধ্বনিয়ে শিহৰণ জগাই গ'ল। ৰণ উদ্যম লৈ দুয়ো পক্ষ সন্মুখাসন্মুখী হৈ অশ্ৰুপাত কৰিবলৈ ধৰিলে। মহাধনুৰ্ধৰ অৰ্জুনেও গান্ধীৱত হৰ জুৰিলে। অৰ্জুনে হঠাৎ কি যে ভাবিলে, মাধৱক ৰথখন ৰণভূমিৰ একেবাৰে আগলৈ, য'ত দুয়ো দল মুখামুখি হৈ আছে, নিবলৈ ক'লে। অৰ্জুনে জনালে,
কৌৰৱ পক্ষনো কেনেদৰে সজ্জিত হৈছে সিহঁতক অৰ্জুনে এবাৰ চাই লোৱাৰ মানস কৰিলে। তেওঁ নিজৰে বংশৰ কোনসকলকনো বধ কৰিবলৈ পণ লৈছে তাকে চাবলৈ ইচ্ছা জাগিল। দুৰ্বুদ্ধিত ভোগা কুৰুকুলৰ মিছাতে জয় হোৱাৰ সংকল্প লৈ যি জীৱন পণ কৰিছে তেওঁলোকক চাবলৈ অৰ্জুনৰ বৰ হাবিয়াস জন্মিল। সঞ্জয়ে ক'লে, হে মহাৰাজ, অৰ্জুনৰ প্ৰাৰ্থনা শুনি ভগৱান কৃষ্ণই কুৰুক্ষেত্ৰৰ প্ৰান্তৰ অভিমুখে ৰথখন চলালে। ভীষ্ম পিতামহ, গুৰু দ্ৰোণ আৰু অসংখ্য সেনা য'ত ফেৰ পাতি আছিল তাতে অৰ্জুনৰ ৰথ থমকি ৰ'ল। ভগৱান কৃষ্ণই ক'লে, সখা চোৱা, এয়া সন্মুখত কৌৰৱৰ সমৰ প্ৰস্তুতি আৰু সেনাদল। অৰ্জুনে সন্মুখত দেখা পালে সকলোতে আপোনজন যুদ্ধৰ বাবে সাজু হৈ ৰৈ আছে। বংশৰ পিতৃস্থানীয় লোকসকল, পিতামহ, আচাৰ্য, মোমায়েক, পৰম শ্ৰদ্ধেয় আন কোনোবা মিতিৰ অথবা বংশৰ ভাতৃকুল, তেওঁলোকৰ পুত্ৰ পুত্ৰাদি আদি আন আন বন্ধু বান্ধৱসকল। অৰ্জুনে আৰু দেখা পালে বিবাহ ঘটিত সম্পৰ্কীয়সকলক, প্ৰাণৰ কুটুমসকলক। কোনো ভেদাভেদ নথকা স্বত্তেও ভীষণ শত্ৰুৰ দৰে যুদ্ধৰ বাবে অৱস্থান কৰি আছে। এইবোৰ দেখি অৰ্জুনৰ অন্তৰ হাহাকাৰ কৰি উঠিল। মনৰ কথা ব্যক্ত কৰোঁতে মাত তেওঁৰ থোকাথুকি হ'বলৈ ধৰিলে। কথমপি ক'লে, হে সখা, সন্মুখতচোন সকলোবোৰ স্বজন। অৰ্জুনে জনালে, অৰ্জুনৰ ভাৱ হ'ল তেওঁৰ শৰীৰৰ প্ৰতিটো অংগ যেন অবশ আৰু চেতনাবিহীন হৈ পৰিল। জিভাখন শুকাই যোৱা বোধ হ'ল। সৰ্ব শৰীৰৰ নোমবোৰ দাং খাই উঠিল আৰু দেহটো কঁপিবলৈ ধৰিলে। তেওঁৰ হাতৰ গান্ধীৱ মুঠিৰ পৰা খহি পৰিল। দেহৰ ছালখনত জুয়ে চাট চাটকৈ দেই যোৱা যেন লাগিল। তেওঁ ৰথত থিয় হৈ থাকিবলৈও অসমৰ্থ হ'ল। মনটো ক্ষণে ক্ষণে চাটিফুটি কৰিবলৈ ধৰিলে। ভগৱান কৃষ্ণক তেওঁ চতুৰ্দিশে কেৱল অমংগলৰ চিন দেখা পোৱাৰ কথা জনালে। সেই আত্মীয়সকলক বধ কৰাৰ পৰা কিবা লাভালাভ হোৱা নোহোৱাৰ প্ৰশ্নটো মনত উদয় হ'ল। আত্মীয়সকলক হত্যা কৰি তেজৰ নদীত সাঁতুৰি জয়লাভ কৰা যুদ্ধ জয়ৰ খ্যাতি অতিকে তুচ্ছ। দুচপৰা মাটি, ৰাজ্যৰ স্থায়িত্ব, বিলাসী জীৱনৰ ভোগময় প্ৰাচুৰ্য, সেই সকলোবোৰ জীৱনৰ বৃথা অপচয়। যিসকলৰ বাবে আমি ৰাজত্ব গৌৰৱ বিচাৰিছোঁ, ভোগৰ পিয়লা আৰু সুখৰ মাধুৰী ৰচনা কৰিবলৈ উদ্যত হৈছোঁ, তেওঁলোক সকলোৱেচোন জীৱন পণ কৰি সকলো বাসনা ত্যাগ কৰি কুৰুপ্ৰান্তৰত উপস্থিত হৈছে। অৰ্জুনে ক'লে, অৰ্জুনেনো কাক নিধন কৰিব? সেই কথা ভাবি শিয়ৰি উঠিল। আচাৰ্য, পিতৃব্য আৰু পুত্ৰকল্প স্নেহাৰ্থী আৰু পৌত্ৰ, পিতামহ, মোমায়েক আৰু খোলখালীয়েকহঁতক বিনা দোষতনো কেনেকৈ হত্যা কৰে, যাৰ পৰিচয় মাত্ৰ পৰম স্বজন। পৃথিৱীৰ এচুকৰ আধিপত্যৰ বাবে মই মোৰ স্বজনৰ ৰক্ত পলাশেৰে হাত ৰাঙলী কৰিব নোৱাৰোঁ। এনে তুচ্ছ অভিলাষ পূৰণাৰ্থে কৰা এনে কাম বাসনাৰ অপমান মাত্ৰ। মোৰ স্বৰ্গ মৰ্ত্য পাতালৰ ৰাজত্বৰ একো বাসনা নাই। আপোন স্বজনক হত্যা কৰাতকৈ মোৰ আপোন মৃত্যুৱে শ্ৰেয়। ধৃতৰাষ্ট্ৰৰ সন্তান প্ৰত্যেকটোৱেই মহাদুৰ্জন যদিও সিহঁতক হত্যা কৰিলে পাপৰ বোজা বঢ়োৱাৰ বাদে আন একো সখী লাভ নহয়। মোৰ অস্ত্ৰৰ প্ৰহাৰত নিহত হ'বৰো সিহঁত অলায়ক। স্বজনক হত্যা কৰি তাৰ ৰক্ত নদীত সাঁতুৰি সিপাৰত বহি সুখৰ পিয়লা ধৰি কাল অতিবাহিত কৰিম বুলি ভবাটো অলিক সুখৰ স্বপ্ন মাথো। অন্ধ সম্ৰাটৰ হতভাগ্য পুত্ৰবৰ্গ মাথো লোভৰ চিকাৰ। অবিবেচক, কুলক্ষয়, মিত্ৰদ্ৰোহী এই সকলোটি মাত্ৰ ঠেক মনোবৃত্তিৰ ক্ষুদ্ৰতম বৃত্ততহে আবদ্ধ। হে জনাৰ্দন, আমি জানি শুনি এই মহাপাপ কৰোঁ কেনেকৈ? কুলক্ষয় কৰি পাপৰ পংকত সোমোৱাৰ কোনো ইচ্ছা নাই। কুলক্ষয় যেতিয়া সাধিত হয়, সেইটি মুহূৰ্ততে কুলধৰ্ম বিপন্ন হ'বলৈ বাধ্য। আৰু ধৰ্মৰ সাধনা যেতিয়াই বিনষ্ট হয়, তেতিয়াই অধৰ্মৰ ৰাজত্ব চলে। ধৰ্মৰ সাধনা য'ত অবৰ্তমান, য'ত নজ্বলে এগছি বন্তি, তাত কুলনাৰীসকলক অনীতিৰ প্ৰদোষে আলফুলে সাৱটি ধৰে। আৰু যেতিয়াই কুলনাৰীসকলো ধৰ্মৰ পৰা পিছলি পৰে, তাতেই আবিৰ্ভাৱ হয়
বৰ্ণশংকৰৰ বিকৃত গজালি। ধনে মুহূৰ্তত নৰকৰ নিৰন্ধ বতাহে বংশৰ সুচিতা অনায়াসে নষ্ট কৰে। পিতৃ পিতামহ স্বৰ্গৰ পৰা খহি পৰে, কাৰণ সেইসকলক সামান্য পিণ্ডোদক তৰ্পণ কৰিবলৈ বংশত যোগ্য লোকৰ অভাৱ হয়। এমুঠি লোকৰ পাপৰ বাবেই এইদৰে পৰম শাশ্বত জাতি ধৰ্ম ভ্ৰষ্ট হয়। তেওঁলোকৰ হাতত আত্মীয় স্বজন নিধন হয়। বৰ্ণশংকৰ নিশ্চিত কালিমাকুললৈ আমন্ত্ৰিত হয়। হে জনাৰ্দন, জনশ্ৰুতিৰ মতেও শুনিছোঁ, যাৰ হেনো কুলধৰ্ম নষ্ট পায় তেওঁলোকৰ পৰকাল বোলা একো নাই। সেইবোৰে হেনো ৰৌ ৰৌ নৰকৰ অতল তলিত অনন্তকাল পচি থাকিব লাগে। নিয়তিৰ অত্যন্ত নিৰ্মম পৰিহাস, জানি শুনিও নৰকগামী এই পথ বাছি লৈছোঁ। ক্ষমাহীন পাপৰ পংকত জপিয়াব খুজিছোঁ, কাৰণ আমাৰ ব্যাখ্যাহীন লাভ কিজানিবা আমাৰ ভাগ্যত ৰাজ্যখন মিলেই। স্বজনৰ হাড়ৰ দমত গঢ়ি উঠা এখন সামান্য ৰাজ্যৰ বাবে আমাৰ কি যে অন্তহীন লোভ। মোক হত্যা কৰিলেও কৰিব পাৰে, তথাপি আত্মীয় স্বজনৰ শৰীৰত মই অস্ত্ৰাঘাত কৰিব নোৱাৰোঁ। যুক্তিহীন পাপত লিপ্ত হোৱাতকৈ নিৰস্ত্ৰ হৈয়ে পৰম পবিত্ৰ চিত্তে মৃত্যুক আঁকোৱালি ল'ম। সঞ্জয়ে জনালে। এইদৰে কৈ অতি অৱশ হৈ পৰা অৰ্জুন এটি বাঘহীন ভগ্নস্তূপ সদৃশ ৰথত বহি পৰিল। বিশাল গান্ধীৱ আৰু অন্যান্য অস্ত্ৰ বিশেষ ত্যাগ কৰি অত্যন্ত বিষাদমনা হৈ মধ্যম পাণ্ডৱ মহাৰথী অৰ্জুন বহি পৰিল। প্ৰথম অধ্যায়ৰ সমাপ্তি।